সহায়িকাসকল আমি 15 বছৰ স্কুলত ভাত বনাই আছিলোঁ। অৰ্থাৎ আজি চৰকাৰে যোৱা ৰাতি বাতৰি দিছে যে আমাৰ ৰান্ধনী সহায়িকাসকলৰ চাকৰিটো এনজিঅ'ক দি দিলে। একদম স্পষ্ট কথা, তেওঁলোকে এনজিঅ'ক দিব, এনজিঅ'ই ভাত ৰান্ধিব বিলাব। আমাৰ কথা কোনো তাতে উল্লেখ নাই। আমি 2007 ৰেজিষ্ট্ৰেশ্যন কৰি 2008 আমি এটা কেছ ৰুজু কৰিছিলোঁ হাইকোৰ্টত। তেতিয়া আমি হাইকোৰ্টৰ ৰিজাল্ট মতে আমি পাইছিলোঁ ৰাতিপুৱা 9টা বজাত স্কুলত আমি ভাত বনাব গ'লে 2টা বজালৈকে থাকিলেহে আমাক 1000 টকাটো হাইকোৰ্টৰ নিৰ্দেশ মতে আমাক চৰকাৰে দি আছে আৰু দি থাকিব। আৰু আমি যেতিয়া আমাৰ 1000 টকাটো আমাৰ শিক্ষকৰ পকেটত পালোঁ, তেতিয়া আমাৰ বহুত অসুবিধা হ'ল। শিক্ষকক আমি পইচা খাদিবলৈ আমাৰ লাজ লাগে। তেতিয়া আমি কি কৰিলোঁ, আকৌ এটা আমি গোটেই অসমৰ ৰান্ধনীসকলে হাইকোৰ্টত এটা কেছ ৰুজু কৰিলোঁ যে 51 টকাটো আমাক দিব লাগে। ঠিক তেনেকুৱাকৈ হাইকোৰ্টে ৰায় দিলে। আমি 1000 টকা এখনত পাই আছোঁ, কোনো বিজুতি ঘটা নাই। আমি ধুনীয়াকৈ পৰিষ্কাৰ খাদ্য বনাই পেলাই আমি ধুনীয়াকৈ খুৱাই আছোঁ। ক'তো আমি স্বচ্ছ ভাৰতৰ কাম কৰি সংখ্যাই আমি চৰকাৰক কিছুমান উপকৃত কৰাইছোঁ। তথাপিতো আমাক চৰকাৰে এনেকুৱা নিৰ্লজ্জত পেলাইছে। সৰ্বানন্দ সোণোৱালৰ শিক্ষামন্ত্ৰীয়ে আমাৰ 22 টকাকেইটা পকেটত ভৰাবৰ কাৰণে কলিকতা কোম্পানী ৰাছিয়াৰ মেচিন আনি পেলাই তেওঁলোকে কমিশ্যন খাই আমাৰ চাকৰিটো বিক্ৰী কৰি দিছে। তাৰে দুখত আমি সৰ্বানন্দ সোণোৱালক ধিক্কাৰ দিছোঁ, বিজেপি চৰকাৰক ধিক্কাৰ দিছোঁ। এসময়ত আমিও বিজেপি চৰকাৰক নতুনত্ব বিচাৰি আমি অসমলৈ আনিছিলোঁ বহুত উলামালাহাৰে। আজি আমাক তেওঁলোকে গোল মাৰিলে, তেওঁলোকে আমাক বিপদত পেলালে। আমি বিপদহে চপাই আনিলোঁ। গতিকে সৰ্বানন্দ সোণোৱাল গো বেক দিছোঁ। আমি সৰ্বানন্দ সোণোৱালক ধিক্কাৰ দিছোঁ। আমি মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী লগ হৈ 22 টকাকেইটা কলিকতাৰ কোম্পানীত বিক্ৰী কৰি ৰাছিয়াৰ মেচিনত বিক্ৰী কৰি তেওঁলোকে এতিয়া পকেটৰ টকাটো লৈ কেনে আমাৰ 1,17,000 ৰান্ধনী জীৱনবিলাকৰ কান্দা কাটাবিলাক বিস্ফোৰণ চাই পেলাই তেওঁলোকে হাঁহি আছে। যদি আমাক তেওঁলোকে এই চাকৰিটো মানি নলয়, তেতিয়া আমি আজিৰ পৰা অনিৰ্দিষ্ট কাললৈকে আমাৰ এই কাৰ্যসূচী অব্যাহত থাকিব। ৰান্ধনী সন্থা জিন্দাবাদ। কোনো কাৰণতে আমি ৰাস্তাই ঘাটে আমি য'ত এনজিঅ'ই ভাত বনাই ত'ত আমি এনেকৈ পদৱত কাৰ্যসূচী আমাৰ এতিয়া আমি 118 ধৰণা দিছোঁ। কোনোদিনে স্কুল বিষয়া আহি নাপালা। আজি স্কুল বিষয়াই এটা চহী কৰিছে, কৰি কমিশ্যন খাই পেলাই আমাক বুজাব আহিছে। আজি ইয়াৰ পৰা আমাক চাইড কৰি পেলাই তেওঁলোকে ভাতটো দিবৰ কাৰণে ৰেডি কৰি ৰাখিছে। আমাৰ ল'ৰা ছোৱালী হ'ল এটা আজি আমাৰ অসমত আৰু ভাৰতবৰ্ষত এটা নিৰ্দেশ জাৰি হৈছে, ল'ৰা ছোৱালী এটা বা দুটা হ'লে শান্তি হ'ব। গতিকে আমি সেই অনুপাতে আমি এটা ল'ৰা ছোৱালী জন্ম দিছোঁ। আজি এই মেচিনত বনোৱা ভাতৰ কি গেৰেণ্টি আছে বিদেশৰ মানুহে আমাৰ ল'ৰা ছোৱালীৰ কি মৰম বুজি পাব? যদি এটা ল'ৰা ছোৱালী তাকো মৰি যায়, আমাৰ জীৱন শেষ। আজি আমাৰ 15 বছৰে চাকৰি কৰা, আজি 15 বছৰেদি আমি 1000 টকাতে ধুনীয়াকৈ ঘৰখন চলি আছিলোঁ। আমি সেই আমাৰ চাকৰি আজি তেওঁলোকে কমিশ্যন খাই তেওঁলোকে আজি দিছপুৰত হাঁহি টিলিঙনি মাৰি আছে। হেমন্ত বিশ্ব শৰ্মা এইখিনি মেনেজ কৰি হেমন্ত বিশ্ব শৰ্মাই কি কৰিছে, আমাক এই দুৰ্নীতি কৰি পেলাই তেওঁলোকে পকেটত টকা ভৰাই পেলাই মন্ত্ৰী বিষয়াবিলাকে পকেটত 22 টকাকেইটা লৈছে কমিশ্যন খাই। অসম ধ্বংস হ'লে হওক, অসমৰ স্বচ্ছ কাম তেওঁলোকে কৰা নাই। তেওঁলোকে আমি ইমান কষ্ট কৰি আছোঁ জুইত, আমাৰ চকুটুকু বিয়া হ'ল। আজি আমি চৰকাৰে ডিচিশ্যন ল'ব বুলি